কেণ্ডিডেট উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল সেই ৩৪,০০০ উত্তীৰ্ণৰ ভিতৰতে আকৌ বহুতে LPFP UP দুটা পাছ কৰি থৈছে মানে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক দুটা পৰ্যায়তে পাছ কৰি থৈছে উত্তীৰ্ণ হৈ থৈছে আৰু দ্বিতীয় কথাটো হ'ল বহুতো কেণ্ডিডেট আগৰ ঠিকাভিত্তিক যিসকল শিক্ষক আছে তেওঁলোকেও বহুতে পাছ কৰিছিলে আৰু বহুতে হাইস্কুলো পাছ কৰিছে হাইস্কুলতেতো পাছ কৰি থৈছে এই যদি এনেকে মিলাই আমি যদি চাওঁ তেতিয়া গম পোৱা যায় যে আমাৰ ভিতৰত প্ৰায় ২০ৰ পৰা ২৫,০০০ মানুহে আমি সেই টেটটোত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এতিয়া আপোনালোকৰ টাইম8ৰ নিযুক্তি দিছিল আপোনালোকে এইটো জ্ঞাত সেইটো গম পাই সকলোৱে সেইটোত কি কৰিলে চৰকাৰে একেজন প্ৰাৰ্থীকে LP UP হাইস্কুল হাই সেকেন্ডাৰী সকলো বিভাগতে তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হৈছিল মানে এজন ব্যক্তিয়ে LP UP হাই সেকেন্ডাৰী হাইস্কুল সকলো টেট পাছ কৰি থৈছে তেওঁ কি হ'ল সকলো বিভাগতে তেওঁ মেৰিট লিষ্টত নাম আহিলে আৰু তেওঁ সকলো বিভাগতে এপইণ্টমেণ্ট ল'বলৈ সক্ষম হ'ল কিন্তু চৰকাৰে যদি সেই সময়ত এইটো কৰিলেহেঁতেন যে আমি এজন ব্যক্তিক এখনহে নিযুক্তি পত্ৰ দিম আৰু উইড্ৰ সিস্টেমৰ যদি ব্যৱস্থা কৰিলেহেঁতেন তেতিয়াই হয়তো আমাৰ এই টেটুটিন প্ৰাৰ্থী বহু সংখ্যক নিযুক্তি পাবলৈ সক্ষম হৈছিল হ'লহেঁতেন কিন্তু সেইটো সময়ত চৰকাৰে সেইটো কৰিব নকৰিলে বা ইলেকশ্যনৰ সময় আহিলে সেইটো কৰিবলৈ কিন্তু নিযুক্তি দিয়াৰ দায়বদ্ধতাখিনি চৰকাৰৰ থাকিব লাগে আৰু দ্বিতীয় কথাটো হ'ল চৰকাৰে আৰু এটা কথা কয় আমাক যে উচ্চ মানদণ্ডৰ শিক্ষক লাগে আমাৰ টাইম8ৰ সমূহ সদস্যক আমি এটা কথা গৌৰৱেৰে জনাবলৈ বিচাৰিছোঁ যে আমাৰ ভিতৰত যিমানখিনি উত্তীৰ্ণ প্ৰাৰ্থী আছে প্ৰায় 99% মানুহে ব্যক্তিগত খণ্ডৰ চাকৰি কৰি আছে আজি বিষয় মই মাত্ৰ ৩,০০০ টকাত এখন বিদ্যালয়ত থাকি আছোঁ মাত্ৰ ৩,০০০ টকাত বৰ্তমান সময়ত কিন্তু আমি যৎপৰোনাস্তি সেই ছাত্ৰ ছাত্ৰীসকলক উচিত শিক্ষাৰে শিক্ষিত কৰি দেশ তথা নিজৰ স্থান তথা দেশৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰি আছো যেহেতু শিক্ষকসকলৰ ওপৰতে নিৰ্ভৰ কৰে এখন দেশৰ ভৱিষ্যত যদি টেট পাতে আমি অলৰেডি প্ৰায় ১২ৰ পৰা ১৩,০০০ মান কেণ্ডিডেট আছোৱেই আকৌ যদি এটা টেট পাতে তেতিয়া হয়তো আৰু কি হ'ব কমেও ৩০ৰ পৰা ৪০,০০০ উত্তীৰ্ণ হ'ব মানে নতুনে চাকৰি পাব নালাগে নেকি তেওঁলোকে কৈছে যে নতুনখিনিয়ে চাকৰি পাওক নতুনেতো পাব লাগে দিয়কচোন চাকৰিটো যদি নতুনে পায় তেতিয়া কি হ'ব মানে চাওক যিটো NCT গাইডলাইনৰ কথা কৈছে 2012ত প্ৰথমতে টেট পাতিলে ঠিকে আছে তাৰ পাছতে যদি পাতিলেহেঁতেন 13, 14, 15 বছৰি পাতিলেহেঁতেন তেতিয়াহ'লে আমি এইখিনি সমস্যাত ভুগিব লগা নহয় কাৰণ কি এতিয়া যদি ৩০ বছৰ মোৰ বয়স প্ৰায় ৩৭ বছৰ এতিয়া ৩৭ বছৰ এজন মানে ব্যক্তিৰ লগত বা এজন মানুহৰ লগত যদি মই ১৩ বছৰীয়া ল'ৰা এটাক দৌৰিবলৈ কওঁ তেতিয়া কি হ'ব তেওঁৰ লগততো মই দৌৰিব নোৱাৰিম ঠিক তেনেদৰে হৈছে আৰু আমাৰ সময়ত যিটো মাৰ্কিং সিস্টেম আছিলে তেতিয়া কি আছিলে ১ নম্বৰীয়া প্ৰশ্ন আছিলে বা বছৰৰ মূৰত এভালুৱেশ্যন হয় সেইখিনি সময়ত আমি পৰীক্ষা দি খুব কম নম্বৰ পাওঁ এতিয়া কি হৈছে যিটো মাৰ্কিং সিস্টেম সম্পূৰ্ণ ওলটা তাত প্ৰেক্টিকেল মাৰ্ক থাকে আৰু 6 মাহিলী যিটো সেমিষ্টাৰ সিস্টেম হয় গতিকে সকলোৰে পাৰ্চেণ্টেজ বেছি মোৰ স্পষ্টভাৱে মনত আছে মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ মোক মানে সমাজত মই আৰু সেই সুপাৰ বা সেই গাঁওখনৰ ভিতৰত মই এজন ভাল ল'ৰা এনেকুৱা ধৰণৰ এটা মানসিকতা আছিলে কিন্তু মই ছেকেণ্ড ডিভিজন পাছ কৰিছিলোঁ 55 ওচৰে পাজৰে মোৰ পাৰ্চেণ্টেজ আছিলে কিন্তু আজিৰ তাৰিখত যদি আপোনালোকে লক্ষ্য কৰে যদি কোনোবা ষ্টাৰ মাৰ্ক পাইছে ডিষ্টিংশ্যন পাইছে তেওঁকো কিন্তু ফ্ৰী নাচায় এজন আমি সেই যুগৰ ব্যক্তি হয় গতিকে নতুনখিনি সুবিধা দিব লাগে ঠিকেই কৈছে কিন্তু আমিবোৰ ক'ত মৰিম যদি চৰকাৰে তেতিয়াই যদি আমাক নিযুক্তি দিলেহেঁতেন আজি আমি সেইটো দুমোজাত নহ'ব সেইটো কাৰণে কাটৰ অনুৰোধ কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমাৰ সন্মানীয়